এইটো মোৰ হাতিয়াৰ। এইবাৰ ইয়াত শিৰাল টানিম এনেকৈ ইফালে শিৰাল টানিছোঁ। আলু দিম বুলি কৰিছোঁ। নতুনকৈ প্ৰথম চেষ্টা কৰি আছোঁ, কি নহয় এতিয়া মই এইটো টানিম। সকলোৱে কষ্ট হয় কেমেৰা ধৰিব, কি হয় নাজানো আৰু মোবাইলটো এনেকৈ ধৰিব কষ্ট হয়। তো চাই থাকক, টানিছোঁ মই এনেকৈ অলপ টানি দিছোঁ। দেই কিনি পেলাই নাখাম বুলি ভাবিলেও নিজে কৰি খাব বহুত কষ্ট। এইটো একচুৱেলি নিজে কৰি খালে ফ্ৰেছ বস্তু খাবলৈ পায় আৰু দৰৱ চৰৱ নামাৰা এইবিলাক। মইতো তেনেকৈ দৰৱ নিদিয়াকৈ ট্ৰাই কৰোঁ। সেইখিনি বেছি অলপমান অলপ কৰিম আজি, অলপমান দিম, অহাকালি আকৌ মই অলপ দিম। অকলে কিমান কৰিবি, একদম অসুবিধা নহয় যায়। অকলে আকৌ স্কুল ডিউটি যাবই লাগিব। এনেকৈ অলপ শিৰালবিলাকত গোবৰ সাৰ দি লৈছোঁ, বেলেগ একো নিদিওঁ, এনেকৈ দিছোঁ। এনেকৈ কৰি চাম আৰু এনেকৈ দি পেলাই কৰিম। নকৰোঁ দৰৱ পাতি দি পেলাই, একো দৰৱ পাতি দি পেলাই কৰি নাখাওঁ। সৰুবোৰ অলপ ঘনকৈ দি গৈছোঁ, ডাঙৰবোৰ অলপ পাতলকৈ দি গৈছোঁ। আপোনালোকে কমেণ্ট কৰি মোক জনাবচোন আলুবিলাক কেনেকৈ দিয়া হয়। আপোনালোকৰ যদি কোনোবা আলু খেতি কৰি পাইছে আপোনালোকে জনাবচোন প্লিজ। মই যিহেতু প্ৰথমবাৰ কৰিছোঁ কাৰণে ইমান আইডিয়াও নাই, তথাপি কৰি চাইছোঁ। কমকৈ 10 কিলোমান কৰি চাইছোঁ। ইমানখিনি ওলাব এনে জানিব নেকি? 10 কিলো আলুত কিমান আলু ওলাব এইটো জানিব নেকি আপোনালোকে? বাৰু কমেণ্ট কৰি ক'ব দেই বন্ধুসকল।